নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰাগ দাস আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি আপোনালোকে বহুত অপেক্ষাত ৰখি থকা D.EL.EDৰ পেট এক্সামৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে। যিসকলৰ নাম ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টত আহিছে তেওঁলোকলৈ বহুত শুভেচ্ছা থাকিল। আৰু কালিৰ পৰা মোক বহুত কুৱেশ্যন সুধি আছে, তাৰ পৰা মই দুটামান কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ক'বৰ কাৰণে। যে কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ যে লিষ্টত নাম নহাসকলে নিজৰ নাম কেনেকৈ চাব। এইটো প্ৰায় কমন কুৱেশ্যন। যিসকলৰ নাম লিষ্টত অহা নাই তেওঁলোকে কিমান মাৰ্কছ পাইছে কেনেকৈ চাব। আৰু এটা কুৱেশ্যন আহি আছে, লিষ্টত নাম অহা সকলোৱে ছিট পাব নেকি। লিষ্টত যিসকলৰ নাম আহিলে, ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টত যিসকলৰ নাম আহিছে সেই সকলোৱে লিষ্টত অহা সকলোৱে ছিট পাব নেকি। থাৰ্ডত এটা কুৱেশ্যন বেছিকৈ অহা দেখা গৈছে, আকৌ ছেকেণ্ড মেৰিট লিষ্ট মাৰিব নেকি। যিখন এতিয়া মাৰিলে তাৰ পাছত আকৌ মেৰিট লিষ্ট এখন মাৰিব নেকি, ছেকেণ্ড ৱেইটিং লিষ্ট মাৰিব নেকি। তাৰপিছত আৰু এটা কুৱেশ্যন অহা দেখিছে, যিসকলৰ নাম নাহিলে তেওঁলোকে প্ৰাইভেটকৈ পঢ়িব পাৰিব নেকি, প্ৰাইভেট ক'ৰবাত ইনষ্টিটিউশ্যনত পঢ়িব পাৰিব নেকি। আৰু এটা কুৱেশ্যন অহা দেখা পোৱা গৈছে, যিসকলৰ নাম আহিছে তেওঁলোকে ইয়াৰ পাছত কি কৰিব। এই সকলোবোৰ কুৱেশ্যনৰ উত্তৰ লৈ মই আজি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব, ই আপোনাক যথেষ্ট সহায় কৰিব। যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত দিয়া বেল আইকনটো দবাবলৈ নাপাহৰিব। গতিকে প্ৰথম আহিছোঁ মই প্ৰথম কুৱেশ্যনটোলৈ, লিষ্টত নাম নহা সকলে নিজৰ নাম কেনেকৈ চাব। আচলতে যিসকলে লিষ্টত নাম অহা নাই তেওঁলোকে নিজৰ নামৰ মাৰ্কছটো মানে তেওঁলোকে কিমান মাৰ্কছ পাইছে সেইটো চাব নোৱাৰিব। সেইটো SCERTয়ে এলাউ কৰা নাই। যিমানটো জানো মানে SCERTয়ে এলাউ কৰা নাই, তেওঁলোকে লিষ্টত অহা সকলেহে নিজৰ মাৰ্কছটো চাব পাৰিব। যিসকলৰ লিষ্টত নাম অহা নাই তেওঁলোকে কিমান মাৰ্কছ পাইছে, কি কৰিছে সেইটো চাব নোৱাৰিব। এতিয়া ছেকেণ্ড কুৱেশ্যনটোলৈ আহোঁ, লিষ্টত নাম অহা সকলোৱে ছিট পাব নেকি। এইটো এটা বহুত ডাঙৰ কুৱেশ্যন। যিসকলৰ লিষ্টত ইতিমধ্যে নাম আহিছে, ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টত নাম আহিছে, তেওঁলোকৰ প্ৰত্যেকেই ছিট পাব নেকি। আচলতে এইটো এনেকুৱা কথা, এইটো মানে যিসকলৰ নাম আহিছে তেওঁলোকে প্ৰত্যেকেই ছিট নাপায় হয়। কিয়নো ছাপ'জ গোলাঘাট ডিষ্ট্ৰিক্টত আপোনাৰ ছিট আছে 150টা, গোলাঘাট BTCত আছে 50, গোলাঘাট D.EL.EDত আছে 100 আৰু লিষ্টত কেণ্ডিডেট আহিছে 300। এতিয়া ছিটটো ক'ৰ পৰা দিব, সেইটো এটা ডাঙৰ কুৱেশ্যন। যিহেতু তেওঁলোকে ইয়াৰ পাছৰ প্ৰচেছসমূহ কাউন্সিলিং আছে, কিবা আছে, তাৰ পাছত তেওঁলোকে ফাইনেল মেৰিট লিষ্ট পিছতহে মাৰিব, কাউন্সিলিঙৰ পাছতহে ফাইনেল মেৰিট লিষ্ট মাৰিব। সেইসমূহ বিষয়ে পিছত ভিডিঅ'ত জনাম। একেটা ভিডিঅ'তে কভাৰ কৰিলে গোটেই খেলিমেলি হ'ব, কি কৰিব কি মেলিব। গতিকে যিসকলৰ গোটেইখিনি নাম আহিছে, লিষ্টত নাম আহিছে, সকলোৱে লিষ্ট নাপায়, ইয়াৰ পৰা অলপ মানে বাদ পৰিব, তাৰপাছতহে ফাইনেল মেৰিট লিষ্ট মাৰিব। তাৰপিছত আৰু এটা কুৱেশ্যন বেছিকৈ অহা দেখা গৈছে, আকৌ ছেকেণ্ড ৱেইটিং লিষ্ট মাৰিব নেকি। যোনখন এতিয়া মাৰিলে লিষ্ট, যিসকলৰ নাম আছে, তাৰ পাছতো আকৌ ৱেইটিং লিষ্ট বোলা এখন ছেকেণ্ড মাৰিব নেকি। কথাটো এনেকুৱা ধৰণৰ যে আকৌ ছেকেণ্ড ৱেইটিং লিষ্ট নামাৰে হয়। এই যোনখন এতিয়া মাৰিলে, ফাৰ্ষ্টখন মাৰিলে সেইখনেই ৱেইটিং লিষ্ট, মানে সেইখনেই ফাইনেল লিষ্ট মাৰিছে, মানে ফাইনেল মেৰিট লিষ্ট নহয়, লিষ্টহে মাৰিছে। ইয়াৰ পাছতো বহুত কেণ্ডিডেটে ছিট নাপায়। গতিকে আকৌ ছেকেণ্ড লিষ্ট নামাৰে, ছেকেণ্ড ৱেইটিং লিষ্ট নামাৰে। গতিকে যিসকলৰ নাম নহা নাই তেওঁলোকে দুখ কৰিব নালাগে। আচলতে জীৱনত কিছুমান কাম কেতিয়াবা ভালৰ কাৰণেই হয়, সেইটো বুলি লওক। মানে ছাপ'জ আপুনি এইটো এটা শিক্ষা বুলি লওক যে অসম চৰকাৰে প্ৰায় 1 লাখ চাকৰি দিয়াৰ কথা ঘোষণা কৰি আছে। আপোনালোকে তাৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰক। সেই 1 লাখৰ ভিতৰত আপোনাৰ নামটো ক'ৰবাত বুজিবৰ বাবে চেষ্টা কৰক, যাতে আপোনাৰ ইয়াত মানে D.EL.EDৰ পেট এক্সামত ক'ৰবাত কিবা এটা ভুল থাকি গৈছে। আপোনাৰ মেবি মই কৈছোঁ কথাটো, আপোনাৰ ক'ৰবাত কিবা এটা থাকি গৈছে ভুল, সেই ভুলটো যাতে পুনৰ কম্পিটিটিভ এক্সাম এটাত ৰিপিট নহয়। আৰু আপোনালোকে চিন্তা নকৰিব যে D.EL.EDত ছিট পালেই বুলি তেওঁলোকে চাকৰি পাব, সেইটো নহয়। বহুতৰ মটিভ যে চাকৰি এটা পাম, টেটটো মানে D.EL.ED কৰিলে টেটৰ টেট দিম, টেট দিয়াৰ পিছত চাকৰি পাম, বহুত দীঘলীয়া এটা প্ৰচেছ। আপোনালোকে হতাশাত নুভুগিব যে নাপালোঁ, আমুক কৰিম তামুক কৰিম, সেইটো নহয়। যে আপোনালোকে চাকৰি এটা লাগে, চাকৰিটিকে আপোনালোকে ভালদৰে কম্পিটিটিভ মাইণ্ড এটা লৈ পেলাই আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। এতিয়াও প্ৰিপেৰেশ্যন কৰক। পৰীক্ষাৰ দুদিনৰ আগত পঢ়ি পেলাই কিমানে কি কৰিব পাৰে সেইটো নাজানো। গতিকে এতিয়াৰ পৰা ভালদৰে আপোনালোকে মানে এইটো মগজত সোমোৱাই লওক যে চাকৰি এটা লাগে আৰু
গতিকে ভালদৰে আজিৰ পৰাই লাগক ভালদৰে সেই 1 লাখৰ ভিতৰত আপোনাৰ নামটো ক'ৰবাত গুজিবলৈ সক্ষম হ'ব। গতিকে বহুত দীঘলীয়া এটা প্ৰচেছ। D.EL.ED চিট পোৱাৰ পাছতো D.EL.ED কমপ্লিট কৰিব লাগিব, কৰাৰ পিছত টেট দিব লাগিব, টেট দিয়াৰ পিছত আকৌ মেৰিটলি মানে এপ্লাই কৰিব লাগিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, বহুত দীঘলীয়া প্ৰচেছ। গতিকে আপোনালোকে হতাশাত নভৰিব। আপোনালোকে শুভেচ্ছা থাকিল। আপোনালোকে পুনৰ অনাগত আহিবলগীয়া পৰীক্ষাসমূহৰ বাবে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক, আপোনালোকে নিশ্চয় সফল হ'ব। গতিকে আপোনালোকলৈ সেইটোৱে। ইয়াৰ পাছত আৰু এটা কুৱেশ্যন অহা দেখা গৈছিলে যে যিসকলৰ নাম নাহিল তেওঁলোকে প্ৰাইভেটকৈ পঢ়িব পাৰিবনে নোৱাৰে। যিসকলৰ নাম নাহিল প্ৰাইভেটকৈ পঢ়িব পাৰিব নোৱাৰে। এইটো কুৱেশ্যনটো অলপ জটিল। প্ৰাইভেট বুলি কোৱাৰ লগে লগে কি হৈছে, মই যিমানটো জানো মানে যিমানটো মই সুধিছোঁ মানুহক, তেওঁলোকে কৈছে যিবোৰ ডিষ্ট্ৰিক্টত মানে কি হয় পপুলেশ্যনটো বেছি হয়, ছাপ'জ নগাঁও, কামৰূপ মেট্ৰ' এনেকুৱাবোৰত পপুলেশ্যনটো বেছি হয়। গতিকে ইনষ্টিটিউশ্যনৰ সংখ্যা যথেষ্ট কম। 150 চিটত আপোনাৰ 150টা যদি চিট থাকে তেনেহ'লে পপুলেশ্যনটো ৱাইজটো মানে ৰেচিঅ'টো নিমিলে। গতিকে সেইকাৰণে তেওঁলোকৰ সেই যোনবোৰ পপুলেশ্যন বেছি থকা ডিষ্ট্ৰিক্টবোৰত কি কৰে, প্ৰাইভেট অপশ্যন এটা দিয়ে। প্ৰাইভেট বুলি কথাটো নহয়, প্ৰাইভেট মানে কি হৈছে ইনষ্টিটিউশ্যনখনহে প্ৰাইভেট, গোটেই কণ্ডাক্টটো গোটেই চোৱা চিতাটো কৰে SCERT-এ। গতিকে সেই তাত পইচাটো অলপ খৰচটো বেছি হয়। আৰু যিসকলৰ নাম অহা নাই তেওঁলোকে কি হৈছে মানে মই যোৱাকালি কথা পাতিছোঁ, তেওঁলোকে কৈছে, মই কিমানটো সত্য নাজানো, তেওঁ কৈছে যে 1 মাহৰ ভিতৰত SCERT-এ এখন নটিচ জাৰি কৰিব। সেই নটিচ অনুযায়ী তেওঁলোকক প্ৰাইভেটকৈ পঢ়িবৰ বাবে তেওঁলোকৰ এক্সাম এটা কণ্ডাক্ট কৰে SCERT-এ। সেই এক্সামটোত পাছ কৰাৰ পাছতহে তেওঁলোকে প্ৰাইভেটকৈ পঢ়িবলৈও চিট পাব। গতিকে সিমানটো কথা, মই কিমান দূৰ নাজানো। আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ ওচৰত থকা প্ৰাইভেট ইনষ্টিটিউশ্যনবোৰৰ লগত কণ্টেক্ট কৰিব। আৰু যিহেতু আমাৰ গোলাঘাটত নাই প্ৰাইভেট ইনষ্টিটিউশ্যন, মই নহ'লে আপোনালোকক জনাব পাৰিলোঁ হয়। গতিকে কামৰূপ মেট্ৰ'ত আছে ছাপ'জ মে বি। গতিকে আপোনালোকে তাত কণ্টেক্ট কৰক, সোধক আপোনালোকে কেনেকৈ কি কৰিব লাগে। পইচাটো অবভিয়াছলি বেছি হ'ব যিহেতু প্ৰাইভেট, নামতহে প্ৰাইভেট, আচলতে গোটেই কণ্ডাক্টটো SCERT-এ কৰে। গতিকে সেইটো কুৱেশ্যনৰ উত্তৰটো মানে তেনেকৈ দিলোঁ। আপোনালোকে সেইটো নিজে সুধি ল'ব পাৰিলে। মই যিমানটো জানিছোঁ সেইটোহে কৈছোঁ আপোনালোকক। আৰু এটা কথা, যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ নটিচখনক লৈ, যে বহুতে কৈছে ফেক আমুক তামুক এনেকুৱা কথা। মই আপোনালোকলৈ যিমান পাৰোঁ অথেণ্টিক ভিডিঅ'বোৰহে লৈ আহিবলৈ চেষ্টা কৰোঁ, অথেণ্টিক ইনফৰ্মেশ্যনবোৰহে লৈ আহিবলৈ চেষ্টা কৰোঁ। কিয়নো মোৰ হাতত ইনফৰ্মেশ্যনবোৰ কেনেকৈ থাকে মই কৈছোঁ আপোনালোকক, যে মই যোৱা বছৰ মই D.EL.ED কমপ্লিট কৰিছোঁ। গতিকে মোৰ অলপ সম্পৰ্কটো আছে D.EL.EDৰ টিচাৰসকলৰ লগত বা ষ্টাফৰ লগত। গতিকে তেওঁলোকৰ পৰা মই ইনফৰ্মেশ্যনবোৰ কালেক্ট কৰোঁ বা পাওঁ। গতিকে সেইটো আপোনালোকে কালি বেয়া লাগিছে কথাটো শুনাৰ পিছত, ফেক বুলি কৈছে, আমুক বুলি কৈছে। গতিকে সেইটোৱে। আৰু এটা কুৱেশ্যন আহি আছে যে যিসকলৰ লিষ্টত নাম আহিলে তেওঁলোকে কি কৰিব, ইয়াৰ পাছত কি কৰিব। যিসকলৰ নাম আহিছে লিষ্টত তেওঁলোকৰ এটা বহুত দীঘলীয়া প্ৰচেছ আছে, অলপ দীঘলীয়া প্ৰচেছ। গতিকে এই ভিডিঅ'টো কভাৰ কৰাটো সম্ভৱ নহ'ব, বহুত দীঘল হৈ যাব, মোৰ অলপ প্ৰব্লেম হ'ব ভিডিঅ'টো আপলোড কৰিবৰ কাৰণে, নেটৱৰ্ক যিহেতু বহুত সমস্যা দিয়ে। গতিকে ইয়াৰ পিছত কাউন্সেলিং হ'ব, ফাইনেল মেৰিট লিষ্ট মাৰিব, তাৰপিছত এডমিশ্যন হ'ব, তাৰপিছত ৱেইটিং লিষ্ট মাৰিব যিসকলৰ নাপালে। বহুত দীঘলীয়া প্ৰচেছ। কাউন্সেলিং আপুনি কেনেকৈ কৰিব, ইয়াৰ পাছত মই নেক্সট এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যে আপোনালোকে কাউন্সেলিং কেনেকৈ কৰিব। কাউন্সেলিং মানে কি হৈছে, আপোনালোকে প্ৰিফাৰেঞ্চ কৰিব লাগিব, কোনখন ইনষ্টিটিউটক আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব, সেইমতেহে আপোনালোকৰ মেৰিট লিষ্ট মাৰিব। গতিকে আকৌ যিসকলৰ মেৰিট লিষ্ট মাৰিলে, যিসকলে নাপালে, মেৰিট লিষ্ট মৰাৰ পাছতো যিসকলে নাপালে তেওঁলোকে কি কৰিব, সেইটো এটা বহুত ডাঙৰ কুৱেশ্যন। তেওঁলোকৰ কাৰণে ৱেইটিং লিষ্ট মাৰিব নেকি, আমুক কৰিব নেকি, বহুত ধৰণৰ কথা আছে ইয়াৰ পাছতো। গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকে যিসকলে চিট পালে তেওঁলোকে কি কৰিব, কেনেকৈ কৰিব, মানে কোনখন প্ৰিফাৰেঞ্চ দিলে ভাল হ'ব, কোনখন কাউন্সেলিঙত মানে কি হ'ব, কি মেলিব, এই সকলো ধৰণৰ কথা আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত এটা হোৱাটছএপৰ লিংক দিয়া থাকিব আৰু ফেচবুক, ইনষ্টাগ্ৰামৰ লিংক দিয়া থাকিব। আপোনালোকে তাত মোক ফ'ল' কৰিব পাৰে, মেছেজো কৰিব পাৰে। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আৰু অনাগত আপডেটসমূহ লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমানেই, ধন্যবাদ।